গুড মৰ্ণিং ফ্ৰেণ্ডছ। এতিয়া বাজিছে 6টা। মই উঠিলোঁ আৰু উঠি এতিয়া বাহিৰলৈ চাইছোঁ। বতৰটো পূৰা ক'লা হৈ আহিছে। এতিয়াই হয়তো ডাঙৰকৈ বৰষুণ হ'ব। পূৰা আন্ধাৰ কৰি পেলালে। মোৰ যে এই বাৰিষা দিনটো কেতিয়া যাব এনেকুৱা লাগিছে। মোৰ আমুৱাই গৈছে আৰু এইফালে ল'ৰা শুই আছে, তাক এতিয়াই উঠাম মই পঢ়াবলৈ। আৰু এয়া মই বিচনা পাৰিছোঁ। আৰু শুই উঠাৰ পিছতে যদি বিচনাখন পাৰি থৈ নাযাওঁ, পিছত আৰু সময় নাপাওঁ আহিবলৈ। আৰু এয়া মোৰ বিচনাৰ পৰা হৈ গৈছে। আৰু একেবাৰে ঘৰটো ঝাৰু মাৰি নিম। তাৰপাছত আকৌ গাও ধুই আহিব লাগিব। ব্ৰেকফাষ্ট বনাবলৈ টাইম হৈ যাব। পিছত আহিহে ঘৰটো মুচিম আৰু। আৰু এয়া চাওক, ফাইনেলি বৰষুণ আহিয়ে গ'ল। আৰু ডিব্ৰুগড়ত যে আমাৰ সদায় বৰষুণ দিয়ে, ৰাতি নহ'লে ৰাতিপুৱা সদায় মানে বৰষুণ। এয়া মই গা চা ধুই আহিলোঁ। ধুই আহি এতিয়া ব্ৰেকফাষ্টৰ যোগাৰ কৰিম। আৰু এইফালে চাওক, আটা খুন্দি ল'লোঁ। এতিয়া আৰু আলু ভাজা কৰি লওঁ। আৰু এই আছে ৰুটিখিনি মই ভাজি লৈছোঁ এতিয়া। আৰু এয়া মোৰ ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল, ৰুটি আৰু আলু চব্জি। আৰু এতিয়া যাবলৈ ওলালোঁ মই বজাৰলৈ। চাউল নাই, চাউল আনিব লাগিব আৰু মাছ পুঠি কি পাওঁ চাওঁ। আৰু এয়া চাওক, বজাৰৰ পৰা আনিলোঁ মই বৰালি মাছ। ডাঙৰ বৰালি আছিলে, মই 400 গ্ৰামমান আনিছোঁ। এয়া মই ভাত আৰু দাইল পাতি দিলোঁ। ভাত উতল আহিছে আৰু নমাব হ'ব অলপ দেৰি পিছত। আৰু এয়া মই মাছত দিবৰ কাৰণে ক'লা আৰু বগা সৰিয়হ একেলগতে তিয়াই থৈছোঁ। আৰু এয়া মই বৰালি মাছৰ আঞ্জাখন বনাবৰ কাৰণে পিঁয়াজ কাটি লৈছোঁ, আদা নহৰু জলকীয়া আৰু এইফালে আলু কাটি লৈছোঁ আৰু বিলাহী। এতিয়া এই জলকীয়া আদা আৰু নহৰু আৰু সৰিয়হখিনি মই পিচি ল'ম। আৰু এতিয়া মই মাছখিনি ফ্ৰাই কৰি ল'ম। আৰু এয়া দেখিছেনে, মই তেলতে নিমখ আৰু হালধি অকণমান দি লৈছোঁ। বৰালি মাছটো ফুটিব পাৰে, সেইটো কাৰণে। আজি তেলতে নিমখ হালধি দি দিয়াৰ কাৰণে অকণমান কম ফুটিছে, কিন্তু চাওক। আৰু এয়া মই আলুখিনিও ফ্ৰাই কৰি ল'লোঁ। এতিয়া আকৌ তেল দি লৈছোঁ অকণমান। এতিয়া ইয়াতে দি দিম শুকান জলকীয়া এটা আৰু গোটা জিৰা কেইটামান। ইয়াতে দি দিছোঁ কটা পিঁয়াজখিনি। আৰু তাৰ পাছতে দি দিছোঁ মই বিলাহীখিনি। আন্দাজমতে নিমখ, হালধি, জিৰা ধনিয়া গুড়ি। এতিয়া মই এইখিনি ভালকৈ লৰাই লওঁ। তাৰ পাছতে দি দিম সৰিয়হৰ আদা নহৰু পেষ্টখিনি। আৰু এয়া বিলাহী আৰু পিঁয়াজখিনি কোমলি গৈছে। এতিয়া মই দি দিম সৰিয়হৰ পেষ্টখিনি। এতিয়া আৰু এইখিনি অলপ দেৰি লৰাই লৰাই ভাজিম মই, কেঁচা গোন্ধটো নোযোৱালৈকে। এই আলুখিনি দিওঁ মই অলপ দেৰি লৰালোঁ, হৈ গৈছে। আৰু এতিয়া ইয়াতে পানী এড কৰিম মই। বেছি পানী নিদিওঁ,
অলপ দিম আৰু সিজিবৰ কাৰণে। এতিয়া উতল আহিলে মাছখিনি দি দিম আৰু এয়া হৈ গৈছে গ্ৰেভি গ্ৰেভি টাইপ। আৰু এতিয়া ইয়াতে মই মান ধনিয়া অলপ কাটি পিনে দি দিম। আৰু আজিলৈ মই ভিডিঅ'টো ইমানতেই ৰাখোঁ, বেছি দীঘলীয়া নকৰোঁ। আৰু যিসকলে মোক ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব বুলি